স্যার ধরুন কি বিহেভিয়ার এইটো এইবাৰ টাৰ্গেট ফিল আপ নহল যোৱা মাহৰ আৰু এই মাহৰটো তোমাৰ চেলাৰীৰ পৰা কটা যাব মালিকে আজি আকৌ ফোন কৰিছিল আজি পইচা যোগাৰ কৰিব নোৱাৰিলে কাইলৈ ঘৰ খালী কৰি দিব কৈছে দেহা মোৰ ঔষধকেইটা অকণমান দেৰিকৈ আনিবি আগত দেউতাৰ বিষৰ পিলখিনি লৈ আহিবিচোন বহুত দিন হ'ল ভালকৈ পইচা শুবই যোগাৰ পৰা নাই কৰিব ৰাতিটো এই বিষত মাহৰটো চিঞৰি তোমাৰ থাকে চেলাৰীৰ তই পৰা চাবিচোন ঐ চাহ দেখোন ঠাণ্ডাই হ'ল খাই ল আকৌ মই কি কৰিলে ভাল হ'ব তই বেছি ভাবি আছ বিকি দে তই এটলিষ্ট উশাহটো ল'বলৈ চান্স পাবি চা কাষ্টমাৰ ৰেডি আছে আৰু পইচাও বিকি দে বাইকখন কেনেকে ক তই মোৰ জিঅ'টো হয় বাইকখন জিঅ' কেৱল মানুহৰ থাকে তৰুণ লোহাৰ নহয় লোহা বিকি দে যাতে নিজৰ লগতে নিজৰ আপোন মানুহখিনিকো বচাব পাৰ হৈ যাব আহক মই চাবিটো দি আছোঁ আজি মই বৰ স্বাৰ্থপৰ হৈ গ'লো ন নিজৰ দুখখিনি পাতল কৰিবলৈ তোক বেলেগৰ হাতত দি দিলোঁ জান তই কোনোদিন মোক মানাই নকৰিলি বৰষুণত ৰ'দত দিন ৰাতি মোৰ বিপদত যেতিয়াই যাওঁ বুলি কওঁ তই কেতিয়াও প্ৰশ্নই নুসুধিলি মই জানো মোতকৈ বেছি তোৰ মোৰলে মনত পৰিব কিন্তু পৰিস্থিতিয়ে বাধ্য কৰি দিলে আজি তই যা কিন্তু বিশ্বাস ৰাখ মোৰ পৰিস্থিতিবোৰ ভাল কৰি আকৌ ঘূৰি আহিম মোৰ কাৰণে ৰখিবি